हेलो एवरीवन আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো আজি আপোনালোকৰ মাজলৈ লৈ আহিছো বেঙেনা আৰু মাছৰ পেটুৰে বনোৱা এটা টেষ্টি ৰেচিপি খাবলৈ খুব ভাল লাগে আৰু বনাবলৈও অতি সহজ আহক তেনেহলে পলম নকৰি আজি আমাৰ ৰেচিপিৰ মাজলৈ আগবাঢ়ো ইয়াতে মই লৈছো মাছৰ পেটুখিনি মই ভালদৰে ধুই লৈছো আপোনালোকেও ভালদৰে ধুই লব আৰু লগতে লৈছো মই এটা পিয়াজ মিডিয়াম সাইজৰ পিয়াজ লৈছো আৰু লগতে লৈছো এটা কেঁচা জলকীয়া আৰু এটা বেঙেনাটো মই প্ৰথমতে ধুই লৈছো আৰু এতিয়া মই বেঙেনাটো সৰু সৰুকৈ কাটি লম চাওক বেঙেনাটো কাটি লোৱা হৈ গ'ল যদি আপোনালোকে সৰহকৈ বনায় আৰু এটা বেঙেনা দি ল'ব পাৰে এতিয়া মই পিয়াজটো মিহি মিহিকৈ কাটি ল'ম জলকীয়াটো এনেদৰে ফালি ল'ম আৰু যদি জলকীয়া বেছিকৈ খায় আৰু দুটা জলকীয়া দি ল'ব পাৰে এতিয়া গেছটো অন কৰি কেৰাহী এখন পাতি দিম আৰু কেৰাহীখন ভালদৰে গৰম হ'বলৈ দিম কেৰাহীখন ভালদৰে গৰম হোৱাৰ পিছত ইয়াতে দি দিছো মিঠাতেল মই ইয়াতে মিঠাতেল প্ৰায় ডাঙৰ চামুচেৰে এচামুচমান ব্যৱহাৰ কৰিছো আৰু তেলখিনি ভালদৰে গৰম হ'বলৈ দিছো তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত ইয়াতে কাটি থোৱা পিয়াজখিনি দি দিছো আৰু গেছৰ ফ্লেমটো এই সময়খিনিত লো কৰি দিছো পিয়াজখিনি দিয়াৰ পিছত মই এনেদৰে ভালদৰে লৰাই দিছো আৰু প্ৰায় 2 মিনিট মান সময় এইখিনি মই ভাজি লম এতিয়া ইয়াতে যোগ কৰিছো প্ৰায় আধা চামুচ হালধি গুড়িখিনি দিয়াৰ পিছতো আকৌ এবাৰ মই আটাইখিনি ভালদৰে লৰাই দিছো প্ৰায় 2 মিনিট মান সময়ৰ পিছত এতিয়া ইয়াতে যোগ কৰিছো মাছৰ পেটুখিনি দিয়াৰ পিছত আকৌ আটাইখিনি মই ভালদৰে এবাৰ লৰাই দিম এতিয়া ইয়াতে যোগ কৰিম প্ৰায় আধা চামুচ নিমখখিনি দিয়াৰ পিছত আকৌ আটাইখিনি মই ভালদৰে লৰাই দিম আৰু গেছৰ ফ্লেমটো লো কৰি দিম প্ৰায় 3-4 মিনিট মান সময় ভজাৰ পিছত এতিয়া ইয়াতে যোগ কৰিম কাটি থোৱা জলকীয়াটো আৰু বেঙেনাখিনি এতিয়া আটাইখিনি মই ভালদৰে লৰাই দিম আৰু লৰাই দি ঢাকনিখন লগাই এইখিনি সিজিবৰ বাবে থৈ দিম আৰু গেছৰ ফ্লেমটো মিডিয়াম টু লো ৰাখিম 3 মিনিট মান সময়ৰ পিছত ঢাকনিখন গুছাই মই এবাৰ এনেদৰে লৰাই দি আকৌ ঢাকনিখন লগাই দিম আৰু গেছৰ ফ্লেমটো এই সময়টো মিডিয়াম টু লোৱে ৰাখিম আকৌ 3-4 মিনিট মান সময়ৰ পিছত মই ঢাকনিখন গুছাই এইখিনি লৰাই দিম চাওক লাহে লাহে ইয়াৰ পৰা তেল ওলাবলৈ ধৰিছে আৰু বেঙেনাখিনি লাহে লাহে সিজিবলৈ আৰম্ভ কৰিছে আকৌ আটাইখিনি মই ভালদৰে লৰাই ঢাকনিখন লগাই আৰু অকমান সিজিবৰ বাবে ৰাখি থম গোটেই সময়খিনিত মই গেছৰ ফ্লেমটো মিডিয়াম টু লোৱে ৰাখিম আকৌ 3-4 মিনিট মান সময়ৰ পিছত ঢাকনিখন গুছাই এইখিনি লৰাই দিছো চাওক ইয়াৰ পৰা এতিয়া বেছিকৈ তেল ওলাইছে আৰু গোটেইখিনি বেঙেনা সিজি গৈছে এনেকৈ প্ৰায় মই 2 মিনিট মান সময় ভাজিম আৰু আমাৰ আজি মাছৰ পেটুৰে বনোৱা বেঙেনা ৰেডি হৈ যাব চাওক এইখিনি হৈ গ'ল আৰু এতিয়া মই এইখিনি নমাই থম মাছৰ পেটুৰে বনোৱা বেঙেনাখিনি হওঁতে মোক সময় প্ৰায় 15 মিনিট মান সময় লাগিছে আৰু এতিয়া এইখিনি মই এটা বাটিত এনেদৰে নমাই থম যদি আপোনালোকে এনেদৰে মাছৰ পেটুৰে সৈতে বেঙেনাৰ জুতি লোৱা নাই এবাৰ লৈ চাবচোন খাবলৈ সঁচাই বহুত ভাল লাগে যদি ৰেচিপিটো চাই ভাল লাগিল তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব যাতে নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন পোনপ্ৰথমে পায় ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ